আজি আমি আমাৰ চেনেল জিতু শইকীয়া ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ডিম, আলু, বিলাহী পুৰি কেনেকৈ কি কৰিম আপোনালোকে চেনেলটো শেষলৈকে আপোনালোকে চাব। আমি এতিয়া আগবাঢ়িছোঁ পুনৰবাৰ এয়া পুৰিবলৈ। আমি এতিয়া এয়া পুৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে এই কাপোৰখন যে দেখিছে, আমি ইয়াত এতিয়া এই ডিমকেইটা বান্ধিম। কেনেকৈ বান্ধিম চাই লওক। এই যে ফুটছাই দেখিছে, ফুটছাই অলপ ইয়াত ঠাণ্ডা ফুটছাই দেই, ফুটছাই অলপ ওপৰত দি দিছোঁ। অলপ ডাঠকৈ দিব লাগিব। ইয়াৰ ওপৰত আমি ডিমটো লাহেকৈ দি দিম। ডিম দিয়াৰ পিছত এয়া আকৌ ফুটছাই দি দিছোঁ। আমি এতিয়া ডিমকেইটা লাহেকৈ বান্ধিম। এই কাপোৰখন যে আমি মেৰিয়ালোঁ, ইয়াত ডিম সোমাই আছে। এই ডিমকেইটা বাঢ়িছোঁ পুৰিবলৈ। এয়া চাওক, আমি ছাইডত দিম, জুইকুৰা সম্পূৰ্ণ মাজত নিদিওঁ, আমি ছাইডত লাহেকৈ কাপোৰখন দি দিম। এই কাপোৰখন যে মেৰিয়াই দিছোঁ যাতে ডিমকেইটা ফাটি বাজলৈ যাব নোৱাৰে, তাৰ বাবে এইটো প্ৰটেকশ্যন দিয়া হৈছে। এতিয়া আমি লাহে লাহে ওপৰত ছাই দি দিছোঁ, ফুটছাই, যাতে ব্ৰাষ্ট হৈ নাযায় আৰু। ব্ৰাষ্ট হৈ গ'লে গোটেই সিঁচৰিত হৈ যাব, আমি ডিম খাবলৈয়ে নাপাম। গতিকে কাপোৰখনে আমাক ছেফটি দিব। দেখিছেনে, লাহে লাহে আমি দি দিছোঁ ওপৰত। এতিয়া আপোনালোকে আঙঠা জাপি দিব, জ্বলা আঙঠা। এতিয়া আমি 2 নম্বৰ ষ্টেপটোলৈ যাম। এতিয়া আমি আলু পুৰিম। আলু পোৰা ষ্টেপটো এইটো আমি এতিয়া কৰিম। এই ছাইডত আমি আলু দি দিলোঁ। এটা গাঁত কৰি ল'ব, গাঁত কৰি ল'লে সোনকালে বস্তুটো সিজি যায়। ইয়াৰ ওপৰতো আমি ফুটছাই দি দিলোঁ। আমি এতিয়া বিলাহীকেইটা পুৰিম। বিলাহীকেইটা সদ্যহতে আমি এই খৰিকাডালত ভৰাই ল'ম। খৰিকাডালত ভৰাই আমি লাহেকৈ এই জুইকুৰা কাষত দিম। আমি ভৰাই নিদিওঁ, বেলেগ ফুটছাইত আমি ভৰাই নিদিওঁ, কাষত দিম। কাষত দি আমি এতিয়া জুইটো বঢ়াই দিম। আমাৰ তিনিওটা কাম একেলগে হৈ আছে। বিলাহীও পোৰা হৈছে, ডিম লগতে আলু। আমাৰ এতিয়া এয়া পুৰি প্ৰায়ে হৈ গৈছে। এয়া হৈছে বিলাহী, এইটো আলু আৰু এয়া ডিম। দেখিছেনে, কাপোৰখনত মেৰিয়াই দিয়াৰ কাৰণে আমাৰ ডিমটো ফাটিবলৈ সুবিধা নাপালে। এয়া আমি এতিয়া গুচাবলৈ আৰম্ভ কৰিম। ডিমটো আমি পানীত তিয়াই থ'ম, যিহেতু এইটো গৰম হৈ আছে, গৰমে গৰমেটো গুচাব নোৱাৰি। এতিয়া আমি ডিমটো গুচাম।
দেখিছেনে বইল কৰা ডিমৰ গতে ওলাই গৈছে। এয়া আমাৰ প্ৰায় গুচোৱা হৈ গ'ল। আমি এতিয়া বিলাহীটো কাটিম। বিলাহীটো লাহে লাহে কাটিম। কাটিছোঁ এয়া। এয়া আমাৰ ৰেডি হৈ গ'ল কাটি প্ৰায়। আমি ইয়াত একো মছলাজাতীয় বস্তু ব্যৱহাৰ নকৰোঁ। এতিয়া আমি গেছত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল দি দিছোঁ। তেল প্ৰায় গৰম হৈ গৈছে। এতিয়া আমি ইয়াত অকণমান নিমখ দিম যাতে ডিমটো ফাটি নাযায়, আৰু অলপ হালধি দি দিছোঁ। এতিয়া আমি ডিমটো দি দিছোঁ। ডিমটো আমি ফ্ৰাই কৰি ল'ম। আমি ডিমটো এতিয়া নমাই থওঁ। এতিয়া আমি পিঁয়াজ দিম। সেই একেখিনি তেলতে পিঁয়াজ দি দিওঁ, জলকীয়া, জুইটো অলপ কমাই লৈছোঁ। পিঁয়াজটো অলপ ৰঙচুৱা হ'বলৈ দিব লাগে। পিঁয়াজটো প্ৰায় ৰঙচুৱা হৈ গৈছে। এতিয়া আমি আলু দিম। আলুটো আমি টুকুৰা টুকুৰকৈ লৈছোঁ। এনে অলপ পিটিকিও ল'ব পাৰে। আমি টুকুৰা টুকুৰকৈ দিছোঁ। এতিয়া আমি ইয়াত হালধি আৰু নিমখ দি দিছোঁ। মই হালধি এচামুচ দিছোঁ ইয়াত। এয়া হালধি দিলোঁ, আৰু আন্দাজমতে আপোনালোকে নিমখ দিব। এতিয়া লৰাই দিব। আমাৰ আলুটো প্ৰায় হৈ গৈছে। তেল এয়া প্ৰায় জমি গ'ল। এতিয়া আমি বিলাহীটো দি দিছোঁ। বিলাহীটো দি অলপ লৰাই থওক। এতিয়া আমি অলপ লৰোৱাৰ পিছত ঢাকনখন মাৰি দিওঁ। এতিয়া ল' ফ্লেমত দিব। এতিয়া আমি বিলাহীটো প্ৰায় সিজি গৈছে, আৰু এতিয়া আমি পানী দিম, গৰম পানী। এতিয়া অলপ গেছটো হাই কৰি দিছোঁ। পানী দিয়াৰ পিছত অলপ ঢাকি থ'ব। এতিয়া কি হৈছে চাওঁচোন আমাৰ ঢাকনখন। প্ৰায় হৈ গৈছে। আমি এতিয়া ইয়াত ডিম দিম।
ডিমকেইটা দি দিছোঁ। ডিম বইল আৰু আলু বইল কৰি প্ৰায় মানুহে খায়েই, কিন্তু এইভাগে যে খাই চাব আপোনালোকে, ইয়াৰ সোৱাদো বেলেগ। আমাৰ চেনেলটো চাই যদি আপোনালোকে ভাল পাইছে, এতিয়া আমি ধনিয়া দি দিছোঁ, কম বাৰু। আমাৰ চেনেলটো যদি চাই ভাল পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো টিপি দিব নতুন নতুন ভিডিঅ' পাবৰ কাৰণে। আমাৰ ধনিয়া দিয়াও হৈ গৈছে। এতিয়া আমি ল' ফ্লেমত দি থৈছোঁ। এতিয়া আমাৰ প্ৰায় হৈ গৈছে আৰু খাব পৰা। আৰু আমি এতিয়া খাই চাওঁচোন কেনেকুৱা বনাইছে ৰান্ধনীয়ে। বহুত গৰম দেই। গৰম। ডিমকেইটা খাই চাওঁ এতিয়া কেনেকুৱা হৈছে টেষ্টটো। বঢ়িয়া হৈছে। ভাল হৈছে। আৰু খাম লাগি আছে, পেটত নোসোমায়। পুৰা বস্তু মজাই বেলেগ। আমাৰ ভিডিঅ'টো চাই যদি ভাল পাইছে আপোনালোকে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।
আজিলৈ ইমানতে ভিডিঅ'টো সামৰোঁ। বাই বাই।